আছো। আজি মই আলোচনা কৰিম যিসকলে আসাম পুলিচৰ চাকৰিৰ বাবে এপ্লাই কৰিছে, যেনে SI, সাব ইন্সপেক্টৰ, ABUB আৰু জেল ৱাৰ্ড ইত্যাদি পোষ্টত এপ্লাই কৰিছে। তেওঁলোকৰ পৰীক্ষাত আহিবলগীয়া অতি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ মই এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। তো আহক বন্ধু ভিডিঅ'টো ভালদৰে চাই লৈ। ভিডিঅ'টো চাই লোৱাৰ আগতে মোৰ চেনেলত যিসকলে নতুন তেওঁলোকে প্ৰথমে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব। তো আহক বন্ধু ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰকৃত কাৰ্যবাহী শাসক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ নম্বৰ অপশ্যনটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। প্ৰধানমন্ত্ৰী হৈছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কোশ্চেন, ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্যক ৰাজ্যসভালৈ মনোনীত কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ নম্বৰ অপশ্যন হৈছে ইয়াৰ শুদ্ধ উত্তৰ। 12 জন হৈছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কোশ্চেন, ৰাজ্যৰ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ নম্বৰ অপশ্যনটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। ৰাষ্ট্ৰপতি হৈছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কোশ্চেন, ভাৰতৰ লোকসভাৰ সদস্য সংখ্যা কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক নম্বৰ অপশ্যনটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। 545 হৈছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কোশ্চেন, ভাৰতৰ নিৰ্বাচন কোনে পৰিচালনা কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, নিৰ্বাচন আয়োগ হৈছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কোশ্চেন, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক কোনে নিযুক্তি দিয়ে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ নম্বৰ অপশ্যনটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। ৰাষ্ট্ৰপতি হৈছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কোশ্চেন, কোনে কৈছিল ৰাষ্ট্ৰপতি কিন্তু শাসনৰ প্ৰধান নহয়, ৰাষ্ট্ৰপতি নামমাত্ৰ কাৰ্যপালিকাহে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ নম্বৰ অপশ্যনটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। ডক্টৰ BR আম্বেদকাৰ হৈছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কোশ্চেন, ভাৰতৰ সৰ্বপ্ৰধান বিচাৰালয় ক'ত উপস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ নম্বৰ অপশ্যনটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। দিল্লী হৈছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কোশ্চেন, ৰাষ্ট্ৰপতিয়ে কাৰ ওচৰত শপত গ্ৰহণ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ নম্বৰ অপশ্যনটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। প্ৰধান ন্যায়াধীশ হৈছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কোশ্চেন, প্ৰধানমন্ত্ৰীয়ে কাৰ সহযোগত দেশৰ শাসন কাৰ্য পৰিচালনা কৰে? প্ৰধানমন্ত্ৰীয়ে কাৰ সহযোগত দেশৰ শাসন কাৰ্য পৰিচালনা কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, মন্ত্ৰী পৰিষদ হৈছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কোশ্চেন, প্ৰথম অসমীয়া বাৰ্তালোচনী কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, অৰুণোদয় হৈছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কোশ্চেন, কোনে প্ৰথম অসম উপত্যকা বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, ভৱেন্দ্ৰনাথ শইকীয়া হৈছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কোশ্চেন, বীণা বৰুৱা কোন ব্যক্তিৰ ছদ্মনাম? বীণা বৰুৱা কোন ব্যক্তিৰ ছদ্মনাম?
ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ ডক্টৰ বৃঞ্জি কুমাৰ বৰুৱা। নেক্সট কোশ্চেন, পিতাপুত্ৰ নামৰ গ্ৰন্থকাৰ কোন? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ হোমেন বৰগোহাঞি হৈছে ইয়াৰে শুদ্ধ উত্তৰ। নেক্সট কোশ্চেন, প্ৰথম অসমীয়া সামাজিক নাটকখনৰ নাম কি? প্ৰথম অসমীয়া সামাজিক নাটকখনৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ ৰাম নৱমী হৈছে ইয়াৰে শুদ্ধ উত্তৰ। নেক্সট কোশ্চেন, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনখন ক'ত আৰু কিমান চনত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ 1917 চনৰ আৰু ইয়াৰ ঠাইটো হৈছে শিৱসাগৰ। নেক্সট কোশ্চেন, প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ লৰাবন্ধু হৈছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কোশ্চেন, প্ৰথম মহিলা যিয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? প্ৰশ্নটো হৈছে প্ৰথম মহিলা যিয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক নলিনীবালা দেৱী হৈছে ইয়াৰে শুদ্ধ উত্তৰ। নেক্সট কোশ্চেন, প্ৰশ্নটো হৈছে প্ৰথম মহিলা কোন যিয়ে কাৰাবাস খাটিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ চন্দ্ৰপ্ৰভা শইকীয়ানী হৈছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কোশ্চেন, বন্ধুসকল ভিডিঅ'টো নিশ্চয় ভাল লাগিছে। যদি ভাল লাগি থাকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যিসকলে মোৰ চেনেলত নতুন তেওঁলোকে মোৰ চেনেলটো প্ৰথমে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব। আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপুনি নিশ্চয় সহায় হৈছে। বন্ধুসকল ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰিব। এনেকুৱা ভিডিঅ' মই সদায় আপলোড কৰি থাকিম।